আপোনালোকে চাই ল'ব ভালকৈ একবাৰ আপোনালোকক মানে ভিডিঅ'টো দেখাই দিছোঁ আৰু আপোনালোকে চেক কৰক অকণমান কেনেকুৱা লাগিছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা আপোনালোকক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আছে। তো দেখিছে এইফালে পাহাৰলৈ যায় মানে এইটো চাইডে। তো তেতিয়া আমি যাম মানে বৰ্ডাৰ আলিয়েদি আহিলোঁ। তো আহি পিনি এইডোখৰতে ৰখিলোঁ অলপ। তো অলপ আগলৈকে যাম বুলি ভাবি আছোঁ মানে আমি এতিয়া, আৰু মোৰ লগত সিও যাব। তো অলপ দূৰলৈকে যাম, বেছি দূৰলৈকে নাযাওঁ, যিমান দূৰ যাব পাৰোঁ যাম আৰু মানে। আজি বতৰটো অলপ ভাল কৰিছে, ৰাতিপুৱা টাইমত অলপ মানে বৰষুণ দি আছিলে। আৰু ইয়াতে বাবা মন্দিৰ আছে দেখিছে আপোনালোকে। আৰু এইটো ফৰেষ্টৰ ডিপাৰ্টমেণ্ট হয়। আৰু লগতে এই ছাইডতে মানে আমাৰ বেটেলিয়ান কেম্পটো আছে। সেইফালে আপোনালোকে অলপ দেখিলে গম পাব চাগে। এই গাড়ী চাড়ী ৰখাই থোৱা আছে তাতে। এতিয়া আমি তাকে যাব লৈছোঁ আৰু আপোনালোকৰ অলপ চাউণ্ডটো শুনোৱাম মানে বাইকখনক নে কি কয়। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু। এতিয়া গাড়ী চাড়ী অলপ চলিছে আৰু মানে আগত ৰাস্তাটো অলপ বেয়া, সেইটো কাৰণে গাড়ী চাড়ী অলপ বন্ধ কৰি থোৱা হৈছিলে। মানে গেটৰ ওচৰত কেছটো এনেকুৱা হৈ আছে, আপোনালোকেতো আগতে গম পায়ে। আগত এদিন মই ভিডিঅ' এটাত কৈছিলোঁ ভিডিঅ' কৰিবলৈ নিদিয়ে। এইটো আপোনালোকে তলত চাই ল'ব। নেক্সট এটা ব্লগ আছিলে মোৰ এইফালে যোৱা। তো এই ব্লগত মই চব কৰি থোৱা আছে। আৰু মই বাৰু ভিডিঅ' কৰিয়ে গৈছিলোঁ এইবাৰ যাওঁতে। তো কিন্তু এইবাৰ ভাবিছোঁ মানে অলপ গণ্ডগোলো হৈ আছে ন ৰাস্তাটোৰ ক্ষেত্ৰত। ৰাস্তাটো এইডোখৰে অলপ ভাল নিচিনা আপুনি মানে দেখিছে। এইডোখৰ পৰা অলপ আগত যোৱাৰ পিছত মানে ৰাস্তাটো অলপ বেয়া হৈ গ'ল। তো সেইটো কাৰণে অলপ এতিয়া দেখিছে আৰু এইডোখৰটো ভাগিলে বুলিয়ে ক'ব পাৰি। এইডোখৰ গোটেই ৰাস্তাটোৱে ভাগিলে ভাগি আছেগৈ। এই দেখিছে নহয় মাটি কেনেকৈ খহি গৈছে। তো সেইটো কাৰণে মানে এনেই গেটত মানে ৰখাব ন। সেইটো কাৰণে এইডোখৰতে আপোনালোকক ভিডিঅ'টো অকণমান পজ কৰি দিছোঁ। তো অলপ গেটখন পাৰ হৈ পিনি আপোনালোকক মানে মই ভিডিঅ'টো ভালকৈ কৰি দেখাই দিম। তো সেইডোখৰত আকৌ অন কৰি ল'ম মানে কেমেৰাটো। তো কেমেৰাটো অলপ ভৰাই লৈছোঁ মানে। তো গাইছ আকৌ কেমেৰাটো অন কৰি ল'লোঁ মানে। তো এইফালে দেখিছে নাই অলপ সুৰংগ টাইপৰ ৰাস্তা এইটো। তো আকৌ এইডোখৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যাবলৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে। মানে পাহাৰৰ ৰাস্তা ন, বেছি স্পীড যাবলৈও ভয় লাগে। অলপ মানে টাৰ্ণিংবোৰ আপোনালোকেতো গম পায় আৰু পাহাৰৰ কেনেকুৱা টাৰ্ণিং। সেইটো কাৰণে নিজৰ ছাইডত আৰামছে গৈ আছোঁ আৰু ইমানো স্পীড যোৱা নাই। অঁ অলপ আওখামলৈ এতিয়া এইডোখৰ পৰা 2 কিলোমিটাৰ আছে। সেইফালে ভিউটো চাওক কেনেকুৱা লাগিছে। ৰাস্তাটো মানে অলপ ভালেই হৈ আছে। এইডোখৰ পৰা আপোনাৰ কি বুলি কয় আওখামলৈকেতো আপোনালোকে একদম ধুনীয়া ৰাস্তা পাব। তাৰ আগৰ চোৱাও অলপ ভালেই, তাৰ পিছৰ পৰাই কিন্তু ৰাস্তাটো মানে বহুত বেয়া। নেক্সট এটা চাংকি যাম বুলি ভাবি আছোঁ মানে। আমাৰ এইফালে চাংকিও যাব পাৰে ন। তো চাংকি যাম বুলি ভাবি আছোঁ, কিন্তু চাংকি যেতিয়া মানে এতিয়া যাব নোৱাৰোঁ মানে বাইকখনো অলপ প্ৰব্লেম আহি আছে। আৰু ৰাস্তাটো ইমান ভাল নহয় মানে। সেইকাৰণে মানে বেলেগ এদিনাখন আপোনালোকৰ ৰাস্তাটো যেতিয়া অলপ ভাল হ'ব তেতিয়া আপোনালোকক লৈ যাম। তো আজি মোৰ লগতে আপোনালোকেও চাই আহক এইফালে অকণমান ধুনীয়া জেগা। মানে অলপ দিনৰ আগলৈকে আমি এইফালেতো দৌৰিবলৈ আহোঁ মানে। বহুত ল'ৰা এইফালে দৌৰিবলৈ আহে, এতিয়াও আহি থাকে ল'ৰা, বহুত ল'ৰা। তো ময়ো আহিছিলোঁ মানে এইফালে বহুত আগতে আহিছিলোঁ দৌৰিবলৈ। তাৰ পৰা এতিয়া যিমান দূৰৰ পৰা আহিলোঁ ইয়ালৈকে কমেও মানে 3 কিলোমিটাৰমান হয়। আৰু আপটো বহুত আছে এইডোখৰ। বেছি আপ বুলি ক'বলৈ গ'লে মানে এইডোখৰ পৰা এইডোখৰলৈকে বেছি আপ মানে। ইয়ালৈকে আমি অলপ দৌৰোঁ মানে।
চকাটো টিয়েট নাই, টায়াৰটো চেঞ্জ কৰিবলৈ হৈ আছে গাইজ। অলপ গৈ আছোঁ আৰু সাৱধানে। এই মদ কা কুঁৱা হে গাইজ। এইডোখৰ পৰা মানে আউখাম ষ্টাৰ্ট হয়। এয়া লিখিও থোৱা আছে বৰ্ডখনত, আপোনালোকে চাই লওক। ৱেলকাম টু আউখাম। আউখাম পোৱা পাওঁতেই মানে আমাক এনেকৈ এটা ডাউন এটা পাম এতিয়া। এইটো অলপ ডাউনটো মানে এইডোখৰ পৰা কমেও আপোনাৰ 300 মিটাৰমান ডাউনেই হ'ব এইডোখৰ পৰা। আমাৰ অসমতকৈ মানে বহুত কি বুলি ক'ম মানে চাফা মানে বস্তুবোৰ বহুত চাফা হয় নাই কোৱা। মানে হ'ব পাৰে মানে জংঘল এলেকা, কিন্তু ৰাস্তাত আপোনালোকে মানে শিখৰ বা যেনেকুৱা গুটখাজাতীয় একো আপুনি প্লাষ্টিকৰ সামগ্ৰী ইয়াত নাপায়েই মানে। ট্ৰেফিকটো কিন্তু বহুত বেছি ইয়াত, আৰু মানুহো মানে বহুত ফ'ল' কৰে। আৰু ঘৰবোৰ দেখিছে আপোনালোকে কিমান ওপৰত আছে। তো এইটো বালিমল হয়। আমাৰ ইয়াত এইফালে চাওক প্লেচটো কেনেকুৱা লাগিছে, আপোনালোকে একবাৰ চাই লওক। এয়াই আৰু ৰাস্তা। এইডোখৰতে অকণমান মানে লোকেশ্যন এটা আছে, আপোনালোকক দেখাম। আপোনালোকে চাব লোকেশ্যনটো কেনেকুৱা লাগে। মানে এনেই আমিও আৰু ফটো চটো কৰি মাৰিম মানে, সেইটো কাৰণে এইডোখৰলৈকে আহিলোঁ। তো আপোনালোককো এই লোকেশ্যনটো দেখাম, আপোনালোকে চাই ল'ব একবাৰ। কিন্তু অলপ আগলৈ গ'লে মদকা কুঁৱা আছে ইয়াতকৈ বেছি আগলৈ যাব নোৱাৰোঁ। আপোনালোকে ভালকৈ দেখিছে চাগে এইডোখৰত। তো যিমান দূৰ যাব পাৰোঁ আৰু এইডোখৰতে বাইকখন ৰখাম মানে। এইফালে দেখিছে আৰু পূৰা মদকা কুঁৱা নিচিনা। তো এইডোখৰতে আমি দুটা আহিলোঁ এতিয়া মানে ফটো চটো কৰি মাৰিম আৰু। তো আপোনালোককো এইটো অলপ দৃশ্যটো দেখালোঁ আৰু মানে কেনেকুৱা লাগিলে আপোনালোকে ক'ব কমেণ্ট কৰি। তো আপোনালোকে চাই ল'ব ভালকৈ একবাৰ, আপোনালোকক মানে ভিডিঅ'টো দেখাই দিছোঁ আৰু। ৰ'দ বহুত বেছি ৰ'দ দি আছে, আপোনালোকক কি ক'ম আৰু। তো আপোনালোকে চেক কৰক অকণমান কেনেকুৱা লাগিছে। এয়া আৰু আপোনালোকক এয়াই দেখাবলৈ আনিলোঁ আজি। তো নেক্সট এটা ব্লগত আপোনালোকক ভালকৈ দেখাম। এইফালে চাওক, এইফালে গোটেইখন দেখিছেই নহয়, একদম মদকা কুঁৱা নিচিনা হৈ আছে আৰু এইফালেও আপোনালোকে দেখিছে। এইডোখৰ পৰা সিটো পাৱাৰলৈও যাব পাৰে, অলপ মানে তললৈ যাব পাৰে আৰু তথাপি এইফালেদি যাব পৰা নহয় কেতিয়াও। তো আপোনালোকে চেক কৰক এইডোখৰ পৰা। তো নেক্সট আপোনালোকক এটা ভাল ব্লগত জেগা লৈ যাম মানে মই। তো আপোনালোকে চাই ল'ব। আৰু পাপু ইয়াতে আছে, এয়া সিও কিবা এটা ফটো চটো কৰি মাৰিব, তো ময়ো মাৰিম। আৰু বাইকখনৰ লুকছটো এনেকুৱা হৈ আছে এতিয়া, চাই লওক আপোনালোকে চেক কৰক এবাৰ। লগ পাম আপোনালোকৰ অন্য এটা ভাল ভিডিঅ' লৈ। তো আশা কৰোঁ আগলৈও এনেকৈ মৰম দি যাব আপোনালোকে। আপোনালোকৰ কাৰণে এনেকৈ আৰু কিছুমান নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিম বুলি ভাবি আছোঁ, হৈ যাব। তো লগ পাম তেন্তে অন্য এটা ভাল ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো বাই বাই গাইজ।